তেখেতসকলে ডাইৰেক্ট মেনুফেকচাৰ কৰে মেনুফেকচাৰৰ ইঞ্জিন অইলৰ এটা কোম্পানীত আহিছোঁ মই গুৱাহাটীৰ তেখেতসকলে 2 হুইলাৰ পৰা ধৰি ট্ৰাকৰলৈকে ইঞ্জিন অইল দৰকাৰ হয় বা গ্ৰীজ দৰকাৰ হয় বাইকৰ যে ব্ৰেক অইল দৰকাৰ হয় চেইন স্প্ৰে দৰকাৰ হয় সকলো প্ৰডাক্ট ইয়াতে পাব সুপাৰ হোলসেলাৰ কোনোবাই যদি আপোনালোকৰ পৰা মালসমূহ কিনি নি হোলসেল কৰিব বুলি ভাবিছে তেখেতসকলে হোলসেলো কৰিবলৈ পাৰিব হোলসেল আৰামছে কৰিব পাৰিব লগতে ৰিটেইলতো তেখেতসকলে বিকিবলৈ পাৰিব তেখেতসকলে হোলসেল নিদিয়ে কিন্তু তেখেতসকল মেইন কোম্পানীৰ মানুহ হয় মই বৰ্তমান কোম্পানীত আছো তেখেতসকলে হোলসেলক মালসমূহ বিক্ৰী কৰে সেই হোলসেলৰ পৰা গেৰেজৰ মানুহসমূহে কিনি নিয়ে যদি আপোনালোকে ডাইৰেক্ট কোম্পানীত ভিজিট কৰে তেনেহলেতো বহু কম টকাত আপোনালোকে অবভিয়াসলি পাবই হোলসেলৰ পৰা কিনা খলনি আপোনালোকে ডাইৰেক্ট গুৱাহাটীৰ এই ব্ৰাঞ্চৰ পৰা কিনক obviously বহুত কম টকাত পাব ব্যৱসায় এটা কৰিম বা মই এখন ইঞ্জিন অইলৰ দোকান এখন খুলিম তেনেহলে খুলিবলৈ পাৰিবনে নিশ্চয় পাৰিব যি সকলৰ গ্ৰেজ আছে তেখেতসকলেও এই ইয়াৰ পৰা মালসমূহ উঠাই নি ব্যৱসায় এটা ষ্টাৰ্ট কৰিবলৈ পাৰে আৰু আপোনালোকে কিবা অফাৰ দিয়ে নেকি বাৰু আমাৰ অফাৰ চলিয়ে থাকে বৰ্তমানো অফাৰ চলি আছে 5 কাৰ্টুন লৈ দেন আপোনালোকে এটা ফিলিপছৰ আইৰন পাব ব্ৰ্যান্ডেড আইৰন আৰু 10 কাৰ্টুন ললে এটা স্কাই বেগ পাব 20 কাৰ্টুন ললে সিলিং ফ্যান এটা থাকিব 35 কাৰ্টুন ললে এটা স্মাৰ্ট ওয়াচ পাব বোটৰ 50 কাৰ্টুন ললে এটা ইন্ডাকশন ফ্ৰী পাব ইন্ডাকশন ফ্ৰী দিব আপোনালোকে বহুতে ব্যৱসায় কৰিম বুলি ভাবি থাকে কিন্তু টকা পইচা বহুত বেছি লাগিব বুলি বহুতে ব্যৱসায় কৰিবলৈ ভয় কৰে আমাৰ অসমত বহুতো নিবনুৱা যুৱক যুৱতী আছে বহুতে চাকৰিৰ পিছত দৌৰি থাকে যে মই চৰকাৰী চাকৰি পাম কিন্তু চাকৰিৰ পিছত দৌৰি থাকিলে নহব আপোনালোকে এটা ব্যৱসায় কৰিবলৈ লাগিব আজি মই এক ব্যতিক্ৰমী ব্যৱসায় বিষয়ে আপোনালোকক ক'বলৈ ওলাইছো যিটো ব্যৱসায় আপোনালোকে কৰি মাহেকত আপোনালোকে বহু টকা উপাৰ্জন কৰিবলৈ পাৰিব এক ব্যতিক্ৰমী ব্যৱসায় মই ব্যৱসায় ভিডিঅ' বহু কেইটা বনাইছো কিন্তু আজিৰ ব্যৱসায়টো হৈছে সম্পূৰ্ণ ব্যতিক্ৰমী আৰু মই বৰ্তমান আছো আপোনালোকে সাইনবোৰ্ড চাই গম পাইছে Nitco Petro Lubes Guwahati দেখিছে আপোনালোকে আৰু এই কোম্পানীৰ সেলস এক্সিকিউটিভ মেম মোৰ লগতে আছে মেমক মই প্ৰথমতে চিনাকি কৰাই দিছো তাৰ পিছত এই ব্যৱসায়টোৰ বিষয়ে মই পাতিম কিমান টকা আপোনালোকে ইনভেষ্ট কৰিব লাগিব এপিনে আপোনালোকে প্ৰডাক্ট দেখিবলৈ পাৰিছে বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে কি প্ৰডাক্ট আছে সকলোখিনি আপোনালোকক জনাই আছো প্ৰথমতে এই কোম্পানীৰ সেলস এক্সিকিউটিভ মেমক মই চিনাকি কৰাই দিছো এয়া হৈছে মেম নমস্কাৰ আপোনাৰ শুভ নাম জনাব মোৰ গায়ত্ৰী দাস হয় আচ্ছা আপোনালোকৰ প্ৰথম এড্ৰেছটো হল গুৱাহাটী বেহৰবাৰী ইন্টাৰনেশ্যনেল স্কুলৰ ওচৰতে হয় বাইলেন নম্বৰ 3 আচ্ছা বাইলেন নম্বৰ 3 হয়নে এই স্ক্ৰিনত ফোন নম্বৰটো দিয়া থাকিব সুধিব আপুনি ধুনীয়াকৈ এড্ৰেছটোৰ বিষয়ে কৈ দিব আৰু ইয়াতে মই বিভিন্ন ধৰণৰ প্ৰডাক্ট দেখিছো এপিনে আছে ইঞ্জিন অইল লগতে ব্ৰেক অইল বিভিন্ন ধৰণৰ প্ৰডাক্ট মই দেখিছো কি প্ৰডাক্ট পায় আপোনালোকৰ কোম্পানীত এনেটো বেসিক্যালি আমাৰ Nitco কোম্পানীত 2 হুইলাৰৰ পৰা 4 হুইলাৰ লৈ ইঞ্জিন অইল গ্ৰীজ কুলেন্ট পলিশ চেন লুব্ৰিকেন্টছৰ অল টাইপৰ লুব্ৰিকেন্টছ পায় এন্ড গ্ৰীজো পায় হয় আচ্ছা মাৰ্কেটত আপোনাৰ ইঞ্জিন অইলে হওক বা বিভিন্ন ধৰণৰ প্ৰডাক্ট কেষ্ট্ৰল আছে মটল আছে এনে ধৰণৰ বিভিন্ন ধৰণৰ ইঞ্জিন অইল আছে আপোনালোকৰ Nitcoৰ মানে খাসিয়ত কি হয় Nitco মানে কি Nitco আমাৰ হৰিয়ানাৰ প্ৰডাক্ট হয় Nitcoৰ যোনটো আমাৰ প্ৰিমিয়াম বেস অইল হয় মানে আচ্ছা এটা দেখিছে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে তেখেতসকলৰ ইঞ্জিন অইল সমূহ আপোনালোকে দেখিছে এপিনে টি-শাৰ্ট আছে দেখিছে Nitcoৰ টি-শাৰ্টও আছে লগতে কাপোৰ আছে ওয়াটছো আছে লগতে এটো কি হয় এটো আমাৰ গ্ৰীজ হয় পাউচ হয় আচ্ছা এপিনে গ্ৰীজও আছে আপোনালোকে দেখিবলৈ পাৰিছে 200 গ্ৰামৰ গ্ৰীজ আছে লগতে এপিনে হেলমেট আছে সব Nitco হেলমেটও আছে আপোনালোকে দেখিছে লগতে এপিনে ডাঙৰ গীজ আছে এই সময় প্ৰডাক্ট আপোনালোকে বহু কম টকাত নিপলাই ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ পাৰিব মেম আপোনালোকৰ যে Nitco এই সময় প্ৰডাক্ট আছে কোনোবাই যদি ভাবিছে যে মই ব্যৱসায় এটা কৰিম বা মই এখন ইঞ্জিন অইলৰ দোকান এখন খুলিম তেনেহলে খুলিবলৈ পাৰিবনে নিশ্চয় পাৰিব হয় আচ্ছা আপোনালোকৰ পৰা কেনেকে এই প্ৰডাক্ট সমূহ কিনিব লাগিব আমাৰ মানে মিনিমাম আপোন যোন মানুহে মানে নিউ ষ্টাৰ্টআপৰ কাৰণে ভাবিছে মিনিমাম 5 কাৰ্টুনৰ পৰা ষ্টাৰ্টআপ কৰিব পাৰে 5-10 কাৰ্টুন আচ্ছা আৰু কিছুমানৰ গ্ৰেজ আছে বাইকৰ গ্ৰেজে হওক বা কাৰৰ গ্ৰেজে হওক তেখেতসকলে যদি ভাবিছে যে মই বেলেগ ব্ৰ্যান্ডৰ ইঞ্জিন আনি আছো এতিয়া মই আপোনালোকৰ পৰা লম বা Nitcoৰ আপোনালোকৰ পৰা তেখেতসকলে মালসমূহ কিনিব পাৰিবনে তেখেতসকলে কিনিবলৈ হয় পাৰিব মাৰ্জিন আৰু প্ৰফিট কিমান দিয়ে আপোনালোকে আমালোকে মাৰ্জিন আমাৰ Nitco মাৰ্জিন বহুতে ভাল হয় বেলেগ ব্ৰ্যান্ডতকে ভাল দিয়ে ভাল মাৰ্জিন ভাল আচ্ছা বেলেগ ব্ৰ্যান্ডতকে তেখেতসকলে মাৰ্জিনটো ভাল দিয়ে আৰু প্ৰফিটও আপোনালোকে ভাল দিয়ে হয় প্ৰফিটও ভাল আছে আচ্ছা আপোনালোকে দেখিছে এনে ধৰণৰ ইঞ্জিন অইল দেখিছে এনে ধৰণৰ ইঞ্জিন অইল সমূহ আপোনালোকে নি পেলাই এটা ব্যৱসায় ষ্টাৰ্টআপ আপোনালোকে কৰিব পাৰে এজন ফ্ৰেছ ব্যক্তিয়ে যদি ভাবে এখন নতুনকে দোকান খুলিম বুলি তেখেতে কিমান টকা ইনভেষ্ট কৰিব লাগিব ষ্টাৰ্টিং মিনিমাম 15000 to 20000 ৰ পৰা এটা মিনিমাম ইমান কম হয় ইমান মাত্ৰ 15000 বা 20000 টকাতে আপোনালোকে এই ব্যৱসায়টো ষ্টাৰ্টআপ কৰিবলৈ পাৰিব আৰু আপোনালোকৰ মেইন ব্ৰাঞ্চটো ক'ত আছে আমাৰ মেইন ব্ৰাঞ্চটো এনে হৰিয়ানাত হয়
হাৰিয়ানাত আছে ন হয়, হাৰিয়ানাত আৰু আপোনালোকে আছে। ম্যানুফ্যাকচাৰ কৰে হয় ম্যানুফ্যাকচাৰ আমাৰ এইটো ডিপো হয় আচ্ছা আচ্ছা গুৱাহাটীত মানে আপোনালোকৰ এইটো হৈছে ডিপো হয় কিমান বছৰ হলে এইটো ডিপো খোলা এইটো ডিপো আমাৰ 6 ইয়াৰ্স হ'ল 6 বছৰ হৈ গল হয় 6 বছৰ তেখেতসকলে গুৱাহাটীত এই ডিপোটো খোলা হৈছে 6 বছৰ আৰু তেখেতৰ মেইন ব্ৰাঞ্চ হৈছে হাৰিয়ানা হয় আচ্ছা তেখেতসকলে ডাইৰেক্ট ম্যানুফ্যাকচাৰ কৰে ম্যানুফ্যাকচাৰৰ ইঞ্জিন অইলৰ এটা কোম্পানীত আহিছে মই গুৱাহাটীৰ জিএসটি আছে নে জিএসটি আছে সাৰ্টিফিকেটে আছে আপোনালোকে চাওক তেখেতসকলৰ জিএসটি আছে সাৰ্টিফিকেট এপিনে আপোনালোকে দেখিবলৈ পাৰিছে আৰু ইডিএম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটও তেখেতসকলৰ আছে আপোনালোকে চাওক ধুনীয়াকৈ পিনে লগাই থৈছে দেখিছে আপোনালোকে বহুত ট্ৰাষ্টেড হয় কোন ধৰণৰ চিন্তা কৰিব নালাগে মেম মই এটা কথা সোধো কোনোবাই যদি আপোনালোকৰ পৰা ইঞ্জিন অইলে হওক বা যিকোনো ইয়াত থকা প্ৰডাক্ট কিনো বুলি ভাবে তেনেহলে কেনেদৰে কিনিব লাগিব স্যার মানে আমাৰ যোন মানুহ যদি নিউ ষ্টাৰ্টআপৰ কাৰণে ভাবে মানুহে বহুত চিন্তা কৰিব পাৰে মাল সেল হ'ব নে নহব বহুত চিন্তা আহে মাথাত দেন আমাৰ কোম্পানীৰ পৰা আমাৰ পৰা টোটালি নলেজ দিয়া হয় এ টু জেড নলেজ দিয়া হ'ব কেনেকে মাল সেল কৰিব পুৰা এটা মানে বেসিক ট্ৰেইনিং দিয়া হয় আমাৰ কোম্পানীৰ পৰা হয় ওকে মানে কেনেদৰে সেল কৰিব লাগে মাৰ্কেটত সকলোখিনি আপোনালোকে গাইড কৰিব হয় আচ্ছা এতিয়া সাপোজ মোৰ ভিডিওটো চাই আমাৰ কোনোবা এজন ডেকা লৰাই এখন ইঞ্জিন অইলৰ দোকান খোলো বুলি ভাবিব পাৰে বা কিনিব পাৰে কিনাৰ পিছত প্ৰসেসটো কেনেকুৱা হ'ব যদি আমাৰ এইটো ভিডিও চাই কোনোবা আমাৰ অফিসত ভিজিট কৰে আমাৰ কোম্পানীৰ পৰা এটা সাৰপ্ৰাইজ গিফট থাকিব হয় এটো থাকিব দেন আমি নলেজো দিম জি মাল লাগে মানে ফাৰ্ষ্টৰ যে টু হুইলাৰৰ পৰা ইয়তৰ মানে ইচ্ছা আৰু টু হুইলাৰ ফ'ৰ হুইলাৰ যেনেকে খুলে আৰু তেনেকে আমাৰ তাততো সবে মাল আছে টু হুইলাৰৰ পৰা ফ'ৰ হুইলাৰ লৈ টু হুইলাৰৰ পৰা ফ'ৰ হুইলাৰ লৈকে ফ'ৰ হুইলাৰ বুলি নহয় ডাঙৰ গাড়ীও আপোনালোকে মানে প্ৰডাক্টসমূহ সেল কৰে আৰু আচ্ছা তেখেতসকলে টু হুইলাৰৰ পৰা ধৰি ট্ৰাকৰ লৈকে যায় হয় আচ্ছা ট্ৰাকৰ লৈকে যি ইঞ্জিন অইল দৰকাৰ হয় বা গ্ৰীজ দৰকাৰ হয় বাইকৰ যি ব্ৰেক অইল দৰকাৰ হয় চেইন স্প্ৰে দৰকাৰ হয় সকলো প্ৰডাক্ট এ টু জেড প্ৰডাক্ট আপোনালোকে ইয়াতে পাব গতিকে অতি সোনকালে আপোনালোকে স্ক্ৰিনত দিয়া নম্বৰটোত যোগাযোগ কৰক আৰু তেখেতসকলৰ গুদামো আছে গুদামত তেখেতসকলে প্ৰডাক্ট ভৰপূৰ কৰি ৰাখিছে আৰু ফ্ৰেণ্ডছ মই আপোনালোকক এখন কেটলেগ দেখাব লৈছো এপিনে আপোনালোকে কেটলেগ দেখিব পাৰিছে নিটকো ফ্লুইং ডি ফিউচাৰ দেখিছে আপোনালোকে তেখেতসকলৰ কি প্ৰডাক্ট আছে এপিনে চাওক আপোনালোকে কুলিং পাৱাৰ আছে APT ৰেড জেল মানে যোনসকলে গ্ৰেজ আছে যোনসকলৰ গ্ৰেজ আছে বা যোনসকলে ইঞ্জিন অইলৰ দোকান বৰ্তমান আছে তেখেতসকলেও ইয়াৰ পৰা বস্তুসমূহ নি পেলাই ব্যৱসায় ষ্টাৰ্টআপ কৰিবলৈ পাৰিব আৰু নতুন ফ্ৰেছ ব্যক্তিও এই ব্যৱসায়টো ষ্টাৰ্টআপ কৰিবলৈ পাৰিব ইয়াত থকা যিমান প্ৰডাক্ট আছে দেখিছে সকলো প্ৰডাক্টে আপোনালোকে পাব এই ব্যৱসায় আপোনালোকে কৰক 100% আপোনালোকৰ চলিব যিহেতু বহুতে বহু ধৰণৰ ব্যৱসায় কৰে এটা ইউনিক ব্যৱসায় আপোনালোকে কৰি চাওক 100% চলিব আৰু তেখেতসকলৰ গুদামো আছে মই এতিয়া বৰ্তমান গুদামত আহিছো গুদামত কি মাল ষ্টক আছে এসমূহ আপোনালোকক দেখাই দিছো মেম গুদামত কি ষ্টক আছে গুদামত আমাৰ সব টাইপৰে মাল আছে যি আপুনি টেবুলত দেখা পাইছে দেন গুদামত আমাৰ সকলো আছে আপোনালোকে দেখিবলৈ পাৰিছে এপিনে চাওক বিভিন্ন ধৰণৰ বহুত ডাঙৰ এটা গুদাম হয় বৃহৎ এটা গুদামত বৰ্তমান আছে এটা সকলো অইল আছে লগতে গ্ৰীজ আছে মেম কোনোবাই যদি আহে যে মই নিজে গৈ পেলাই মালসমূহ লম লব পাৰিবনে নিশ্চয় পাৰিব ওকে আপোনালোকে চাওক দেখিছে এটা বিভিন্ন ধৰণৰ অইল আছে গ্ৰীজ ন গ্ৰীজৰ ৰেড জেল হয় ওকে এটা দেখিছে আপোনালোকে গ্ৰীজ হয় 18 কেজি হয় প্ৰিমিয়াম কোৱালিটিৰ হয় লগতে এপিনিও আছে গ্ৰীজ এলআৰ গ্ৰীজ হয় এটো ব্লেকত আহে ন আচ্ছা মই বিশেষকৈ নাজানো কিন্তু যোন সকলৰ গ্ৰীজ আছে সেই সকলে ভালকে জানিব হয় এহতে জানিব আৰু এইবিলাক কি হয় এইবোৰ ইঞ্জিন অইল হয় ইঞ্জিন অইল ন ইঞ্জিন অইল এনেকুৱা সিস্টেমত আহে নেকি মানে এটো কাৰ্টুন হয় আমাৰ যেনেকে টু হুইলাৰৰ বাইকৰ 1 লিটাৰ 20 পিসেস আহে আচ্ছা তে এনেকে কাৰ্টুন হৈ আহে কোনোবাই যদি ব্যৱসায় এটা ষ্টাৰ্টআপ কৰিব বুলি ভাবিছে যে বাইকৰ মোক অলপ সৰু ইঞ্জিন অইল লাগে এনেকে কাৰ্টুন এটা লৈ যাবলৈ পাৰিব এটাটো নহয় আমাৰ মানে আমাৰ মিনিমাম 5 কাৰ্টুন এটা পাৰচেজ কৰিব লাগে মানে 5টা কাৰ্টুন মিনিমাম পাৰচেজ কৰিব লাগে হয় মিনিমাম আপোনালোকে 5টা কাৰ্টুন কিনিবলৈ লাগিব দেখিছে আপোনালোকে এনে ধৰণৰ কাৰ্টুন আপোনালোকে ধুনীয়াকে ঘৰলৈ নি এটা ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ পাৰে আৰু যি সকলৰ গ্ৰেজ আছে তেখেত সকলেও এই ইয়াৰ পৰা মালসমূহ উঠাই নি ব্যৱসায় এটা ষ্টাৰ্ট কৰিবলৈ পাৰে আৰু বিভিন্ন ধৰণৰ চাওক এটা বৃহৎ গুদামত আহিছো ইঞ্জিন অইলৰ পৰা ধৰি গ্ৰীজ ব্ৰেক অইল লগতে চেইন স্প্ৰে এ টু জেড প্ৰডাক্ট পাব তেখেত সকলৰ গতিকে বৃহৎ গুদামত মই আপোনালোকক দেখাই আছো দেখিছে বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে গতিকে অতি সোনকালে আপোনালোকে গুৱাহাটীৰ ইয়াতে ভিজিট কৰক ভিজিট কৰি পেলাই আপোনালোকে ইয়াৰ পৰা মালসমূহ নি এটা ব্যৱসায় ষ্টাৰ্ট কৰি দিয়ক আৰু ফ্ৰেণ্ডছ আপোনালোকে যেতিয়া ইয়াৰ পৰা কাৰ্টুনসমূহ লৈ যাব ইঞ্জিন অইলে হওক বা যিকোনো এটা কাৰ্টুন লৈ যাব ইয়াৰ ভিতৰত বোলে গিফ্ট ওলায় মেম কি গিফ্ট ওলায় আমাৰ এটা কাৰ্টুনত পেন থাকিব নোটপ্যাড থাকিব আচ্ছা
পিছত আপুনি চাবি ৰিং যোনটো হয় ন চাবি ৰিং হয় সেইটো পাব নিটকোৰে পাব নিটকো আচ্ছা নিটকোৰে আপোনালোকে এটা প্ৰডাক্টটো পাব যেতিয়া আপোনালোকে ব্যৱসায় ষ্টাৰ্ট কৰিবলৈ ইয়াৰ পৰা পোষ্টাৰো থাকিব পোষ্টাৰো থাকে ন পোষ্টাৰো থাকে নিটকোৰ পোষ্টাৰো থাকিব পেন থাকিব নোটবুক থাকিব চাবি ৰিংও থাকিব এই কেইটা অফাৰ আপোনালোকৰ থাকিব ইয়াৰ ভিতৰতে আছে এটো খোলাৰ লগে লগে আপোনালোকে কিবা এটা ন কিবা এটা গিফট পাবই তিনি সব যিমান কেটা কৈছো মানে হিমান কেটাই গিফট পাবই হয় মানে সকলোতে থাকিবই হয় থাকিবই সকলো কাৰ্টুনতে এতিয়া যোন কেইটাৰ কথা কলো মই আপোনালোকক গোটেই কেইটা আপোনালোকে সকলো কাৰ্টুনতে পাব গতিকে আপোনালোকে অতি সোনকালে ব্যৱসায় ষ্টাৰ্ট কৰক 100% এই ব্যৱসায় চলিব যিহেতু মাৰ্কেটত কম্পিটিশন বেছি ইমান নহয় গতিকে অতি সোনকালে আপোনালোকে এই ব্যৱসায় ষ্টাৰ্টআপ কৰিব পাৰে মাৰ্কেটত গেৰেজ বহুত আছে বাইকৰ গেৰেজে হওক বা কাৰৰ গেৰেজে হওক বা কিছুমানৰ টাৰাকৰ গেৰেজো আছে তেখেত সকলে যদি ভাবে যে আপোনালোকৰ পৰা মই ইঞ্জিন অইল সমূহ কিনি পেলাই মই সেল কৰিম তেখেত সকলে কিন্তু আগতে কেষ্টলৰ বা মটৰৰ সেল কৰি আছিল এতিয়া যদি ভাবে যদি প্ৰফিট মাৰ্জিনটো অলপ বেছি পায় লাভ যদি তেখেত সকলৰ বেছি হয় obviously আপোনালোকৰ পৰা কিনিব ইঞ্জিন অইল ভাল হয় প্ৰিমিয়াম বেছ অইল হয় লগতে আপোনালোকৰ ইন্ডিয়া মাৰ্টতো ৰেজিষ্ট্ৰেচন আছে লগতে জিএসটি ৰেজিষ্ট্ৰেচন আছে লগতে উদম ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটও আছে আপোনালোকৰ মানে অল ইন্ডিয়া বেসিস কোম্পানী হয় আপোনালোক আমি এনে অল ওভাৰ নৰ্থ ইষ্টতে ডিল কৰে গতিকে সেই সকলে যদি কিনো বুলি ভাবিছে গেৰেজৰ ওনাৰ সমূহে আপোনালোকৰ পৰা কেনেকে কিনিব লাগিব প্ৰফিট মাৰ্জিনটো কিমান থাকে ৰেট বেস আপোনাৰ পাৰ্টিয়ে গমে পাই যাব যেহেতু ইহতে বিজনেস কৰি আছে এইটো লাইনত গেৰেজ আছে ইহতে তো বুজি পাব আৰু কিমান পাৰ্সেন্ট মাৰ্জিন দিয়ে পার্সেন্টেজৰ হিসাব নাই মানে আমি মানে টপ হোলসেলাৰে হয় সুপাৰ হোলসেলাৰ বুলি সুপাৰ হোলসেলাৰ কোনোবা যদি আপোনালোকৰ পৰা মালসমূহ কিনি হোলসেল কৰে বুলি ভাবিছে তেখেত সকলে হোলসেলো কৰিবলৈ পাৰিব হোলসেল আৰামছে কৰিব পাৰিব লগতে ৰিটেইলতো তেখেত সকলে বিকিবলৈ পাৰিব যেনে সাপ্লাই কৰি আছে মাল লৈ যাব পাৰে তেখেত সকলে যোনটো এতিয়া বৰ্তমান কোম্পানীত মই আছো নিটকো হয় তেখেত সকলে হোলসেল নিদিয়ে কিন্তু তেখেত সকল মেইন কোম্পানীৰ মানুহ হয় মই বৰ্তমান কোম্পানীত আছো তেখেত সকলে হোলসেলক মালসমূহ বিক্ৰী কৰে কি হোলসেলৰ পৰা গেৰেজৰ মানুহসমূহে কিনি নিয়ে যদি আপোনালোকে ডাইৰেক্ট কোম্পানীত ভিজিট কৰে তেনেহলেতো বহু কম টকাত আপোনালোকে অবিয়াসলি পাবই হোলসেলৰ পৰা কিনা খলনি আপোনালোকে ডাইৰেক্ট গুৱাহাটীৰ এই ব্ৰাঞ্চৰ পৰা কিনক অবিয়াসলি বহুত কম টকাত পাব আৰু যি সকলে নতুনকৈ ষ্টাৰ্টআপ কৰিব বুলি ভাবিছে তেখেত সকলে হোলসেল কিনা খলনি ডাইৰেক্ট আপোনালোকৰ দোকানৰ পৰা কিনিলে 100% বহু কম টকাত পাব হয়নে গতিকে অতি সোনকালে আপোনালোকে স্ক্ৰিনত দিয়া ফোন নম্বৰটোত যোগাযোগ কৰক আৰু আপোনালোকে কিবা অফাৰ দিয়ে নেকি বাৰু আমাৰ অফাৰ চলিয়ে থাকে বৰ্তমানো অফাৰ চলি আছে সামান ধামাকা অফাৰ চলি আছে কেনে ধৰণৰ অফাৰ যেনে আমাৰ নিটকো হয় 40 বাইকৰ যদি ইঞ্জিন অইল 5 কাৰ্টুন লয় দেন আপোনালোকে এটা ফিলিপছৰ আইৰন পাব ব্ৰ্যান্ডেড আইৰন আৰু 10 কাৰ্টুন ললে এটা স্কাই বেগ পাব এটা বেগ পাব হয় আচ্ছা 5 কাৰ্টুন ললে এটা আইৰন পাব আৰু যদি 10 কাৰ্টুন লয় তেনেহলে এটা বেগ আপোনালোকে অফাৰ কৰিম আৰু 20 কাৰ্টুন ললে সিলিং ফেন এটা থাকিব যদি 20 কাৰ্টুন লয় তেনেহলে সিলিং ফেন এখন ফ্ৰী দিব আৰু বঢ়িয়া আৰু 35 কাৰ্টুন ললে এটা স্মাৰ্ট ওয়াচ পাব বোটৰ আচ্ছা যদি 35 কাৰ্টুন লয় তেনেহলে স্মাৰ্ট এটা ওয়াচ দিব বোট কোম্পানীৰ ওকে আৰু 50 কাৰ্টুন ললে এটা ইন্ডাকশন ফ্ৰী পাব ইন্ডাকশন ফ্ৰী দিব যদি 50 কাৰ্টুন ইঞ্জিন অইল লয় কিমান লিটাৰ ল'ব লাগিব মানে 40 অনলি 40 বাইকৰ আচ্ছা বাইকৰ যদি আপোনালোকে 40 লয় তেনেহলে 50 কাৰ্টুন যদি লয় তেনেহলে এটা বোটৰ স্মাৰ্ট ওয়াচ 50 কাৰ্টুনত এটা ইন্ডাকশন 50 কাৰ্টুনত এটা ইন্ডাকশন দিব আচ্ছা এটা ইন্ডাকশন আপোনালোকক দিব আৰু টি-শাৰ্ট আছে নোটপ্যাড নোটবুক পাব আচ্ছা এটো চাবিৰ এটো পাব চাবি ৰিংও আছে সব এটো পাব পেন তো থাকিব সব পেটিত কল এটো থাকিব পেন মানে কলম থাকিব ওকে দেখিছে আপোনালোকে অতি সোনকালে আপোনালোকে এতিয়া যোগাযোগ কৰক যদি ভাবি আছে ব্যৱসায় এটা ষ্টাৰ্ট কৰিম বুলি তেনেহলে অতি সোনকালে আপোনালোকে ষ্টাৰ্ট কৰক আৰু যি সকলৰ গেৰেজৰ ওনাৰ আছে আপোনালোকৰ যদি এটা গেৰেজ আছে তেনেহলে ইয়াৰ পৰা মালসমূহ পাৰচেজ কৰি ব্যৱসায় ষ্টাৰ্ট কৰক বহুত টকা আপোনালোকে লাভ কৰিবলৈ পাৰিব বহুত মাৰ্জিন আৰু বহুত প্ৰফিটত তেখেত সকলে ইঞ্জিন অইলসমূহ সেল কৰে তেখেত সকলে হোলসেলাৰক মালসমূহ বিক্ৰী কৰে হোলসেলাৰে আপোনালোকক বিক্ৰী কৰে তেনেহলে কিমান কম টকাত দি আছে ভাবি চাওক গতিকে অতি সোনকালে আপোনালোকে এই ব্যৱসায়টো আৰম্ভ কৰি দিয়ক তো ফ্ৰেন্ডস আজিৰ ভিডিওটো দেখিনি আছিলে যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক শেয়াৰ সকলোখিনি কৰিব আৰু এই ব্যৱসায় আপোনালোকে অতি সোনকালে ষ্টাৰ্ট কৰক যেহেতু ব্যতিক্ৰমী ইউনিক ব্যৱসায় হয় গতিকে অতি সোনকালে ব্যৱসায় ষ্টাৰ্ট কৰি মাহেকত আপোনালোকে বহু টকা উপাৰ্জন কৰিবলৈ পাৰিব এই ইঞ্জিনলসমূহ সেল কৰি যেহেতু আজিকালি সকলোৰে ঘৰত বাইকো থাকে গাড়ীও থাকে গাড়ী বাহি দিনক দিনে গৈ আছে গতিকে ইঞ্জিনলটো আপোনালোকৰ পৰা কিনিবই গতিকে অতি সোনকালে ব্যৱসায়টো ষ্টাৰ্ট কৰি দিয়ক ধন্যবাদ